আমাৰ বিদ্যালয়খনত বিদ্যালয় স্থাপন হোৱাৰ পৰাই 1939 পৰাই আমাৰ কেইটামান আমি সৰস্বতী পূজা যেনে আমাৰ শংকৰদেৱৰ তিথি আৰু ফাতেহা দুআজম পালন কৰি আহিছোঁ। প্ৰতি বছৰে এইটো অলমলেৰে পালন কৰা হয়। এই বছৰো যদিও আমাৰ SLC পৰীক্ষা পৰহি দিনৰ পৰা আৰম্ভ হ'ব, তথাপিও আমি কোনোটো কম কৰা নাই। প্ৰতিবাৰে যেনেকৈ হয় তাতকৈ বেছি আমি ভাল কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি ইতিমধ্যে পূজা আমাৰ হৈ গ'ল আৰু অঞ্জলি দিয়া হৈছে আৰু ল'ৰা ছোৱালীবিলাকে আহি আছে। বাহিৰৰ বহুত মানুহ আমাৰ গেদাৰিং হয়। তো আমি ভাবোঁ যে এই সৰস্বতী পূজাৰ দ্বাৰা আমাৰ বিদ্যালয়খনৰ ভৱিষ্যত আমি যাতে ভাল কৰিব পাৰোঁ, তাৰ ওচৰত সকলোৱে আৰাধনা কৰিব মই অনুৰোধ কৰিছোঁ। আৰু পূজাৰীকো মই এই কথাটো অনুৰোধ কৰিছোঁ যে আমাৰ স্কুলৰ বাবে বিদ্যালয়খনৰ বাবে যাতে অলপ ভগৱানৰ পৰা বিচাৰে যে আমাৰ স্কুল যাতে ভালে চলে আৰু গোটেই ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত যাতে এটা নাম কৰা স্কুল হ'ব পাৰে। বিভিন্ন ক্ষেত্ৰত খেলা ধূলাৰ পৰা আৰম্ভ কৰি পঢ়া শুনা সকলো ক্ষেত্ৰতেই। ইতিমধ্যে আপোনালোকে নিশ্চয় অৱগত যে আমাৰ বিদ্যালয়খন অসংখ্য ছাত্ৰ ছাত্ৰী পঢ়ি আছে। প্ৰায় 1800ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে আমাৰ। সেই তুলনাত আমাৰ এখন বিল্ডিং হৈ আছে, বিল্ডিংখন এতিয়া কমপ্লিট হোৱা নাই। তাৰ কাৰণে অলপ আমাৰ অসুবিধা হৈছে, কিন্তু তথাপিও আমি চলাই আছোঁ আৰু আগন্তুক দিনত ভালদৰে চলিব বুলি মই আশা কৰোঁ। যাতে গাৰ্জেনসকলক অলপ অৱগত কৰিলে যে ছাত্ৰ ছাত্ৰীবিলাক অহা পৰহিৰ পৰা পৰীক্ষা আছে। ছাত্ৰ ছাত্ৰীবিলাকক মই শুভেচ্ছা জনাইছোঁ আৰু গাৰ্জেনবিলাককো তেওঁ ছাত্ৰ ছাত্ৰীবিলাকক যাতে যত্ন কৰি পঠাই দিয়ে সময়মতে, এইখিনি যাতে কৰে। যাতে তেওঁলোকে বহুতে দেখা যায় কেতিয়াবা ৰুটিন ভুল কৰে। আমি কেইবাবাৰো ৰুটিন দিছোঁ, আমাৰ হোৱাটছএপ গ্ৰুপতো দিছোঁ। গতিকে সেইখিনি যাতে ভুল নহয়, সোনকালে যাতে আহি পৰীক্ষাসমূহ ভালদৰে দিব পাৰে আৰু প্ৰত্যেক ল'ৰা ছোৱালীক সকলোকে আমাৰ স্কুলৰ আদি কৰি আমাৰ চেণ্টাৰৰ গোটেইবিলাক স্কুলৰ ল'ৰা ছোৱালীক মই এই চেগতে তেওঁলোকক পৰীক্ষাৰ বাবে শুভেচ্ছা জনাইছোঁ।